হাউলী জুনিয়ৰ কলেজৰ আজি এই শুভ মুহূৰ্তত পুনতেই আচলতে মহাবিদ্যালয়খনৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নথৈ আনন্দিত হৈছোঁ এটা সুন্দৰ মুহূৰ্তত মোক ইয়ালৈ আচলতে নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু এনে এটা অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান বুলি কোৱাৰ লগে লগে আচলতে আমাৰ ৰাজ্যখন সাংস্কৃতিক ক্ষেত্ৰখনত কিমান চহকী এই অনুষ্ঠানসমূহে আচলতে প্ৰমাণ দি আহিছে আৰু সেইখিনি কথা জনাৰ আমাৰ সকলোৰে অধিকাৰ আছে আৰু তেনে এটা ব্যৱস্থা আজি কৰিছে মহাবিদ্যালয়খনে, সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ। দীঘলীয়া নকৰোঁ, যিহেতু সকলো ৰৈ আছে, আমি যাব লাগিব। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত।